পর্যায়ের পর ভূগোলের সমস্ত আমার এই যাত্রা। DY365 টিভি চেনেলে অসমৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰত এক গুৰুত্বপূৰ্ণ ডিবেটৰ আয়োজন কৰে, য'ত ৰাজনীতিয়ে ষ্টুডিঅ'ৰ পৰা ওলাই আহি পোনপটীয়াকৈ জনসাধাৰণৰ সৈতে মুখামুখি হয়। মঞ্চত বিভিন্ন ৰাজনৈতিক দলৰ যুৱ নেতা বিজেপি, কংগ্ৰেছ, AIUDF আৰু অগপ আৰু তেওঁলোকৰ সন্মুখত আছিল জলেশ্বৰ বিধানসভা সমষ্টিৰ জনসাধাৰণ। বিতৰ্কৰ কেন্দ্ৰীয় বিষয়বস্তু আছিল জলেশ্বৰ সম্প্ৰদায়ৰ প্ৰগতি আৰু বিকাশ। জনসাধাৰণৰ প্ৰশ্ন স্পষ্ট আছিল, আচলতে উন্নয়ন ক'ত হৈছে আৰু কাৰ বাবে। স্থানীয় বাসিন্দাসকলে উল্লেখ কৰে যে অঞ্চলটোত কৰ্ম সংস্থাপনৰ সুযোগ সীমিত, স্বাস্থ্য আৰু শিক্ষাৰ সুবিধাসমূহ দুৰ্বল আৰু আন্তঃগাঁথনি উন্নয়নৰ দাবী ভূমিত অভাৱ। কিন্তু বিতৰ্ক আগবাঢ়ি যোৱাৰ লগে লগে আলোচনাৰ আটাইতকৈ স্পৰ্শকাতৰ বিষয়টো ওলাই আহিল, সংখ্যালঘু উচ্ছেদ, বিশেষকৈ সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ উচ্ছেদ। বিতৰ্কিত উপস্থিত থকা লোক আৰু সামাজিক প্ৰতিনিধিয়ে অভিযোগ কৰে যে উচ্ছেদৰ নামত মুছলমানক অসমতাপূৰ্ণভাৱে লক্ষ্য কৰি লোৱা হৈছে। তেওঁলোকে কয় যে ঘৰ ভাঙি পেলোৱা হৈছে, মছজিদ ভাঙি পেলোৱা হৈছে, কিন্তু পুনৰ্বাসন আৰু বিকল্প ব্যৱস্থাৰ সন্দৰ্ভত স্পষ্ট উত্তৰ আগন্তুক নহয়। এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰীক লৈ প্ৰশ্ন উত্থাপন হৈছে। বিতৰ্কত কোৱা হৈছিল যে বাংলাদেশৰ অনুপ্ৰৱেশ ৰোধ কৰাৰ নামত অসমৰ নিজৰ নাগৰিক বিশেষকৈ মুছলমানক বাৰে বাৰে হাৰাশাস্তি কৰা হৈছে। বিতৰ্কৰ সময়ত এই অভিযোগ উত্থাপন হৈছিল। লগতে জনসাধাৰণে SIR প্ৰক্ৰিয়াক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। মানুহে কৈছিল যে নথি পত্ৰ পৰীক্ষণৰ নামত অসমীয়া নাগৰিকক নিজে সন্দেহৰ আওতালৈ অনা হৈছে। ইয়াৰ ওপৰত বিজেপিৰ যুৱ নেতাসকলে কয় যে চৰকাৰে আইনৰ ভিতৰত কাম কৰি আছে আৰু উচ্ছেদ কোনো ধৰ্মৰ বিৰুদ্ধে নহয়, বৰঞ্চ ভূমি নিৰাপত্তা নিয়মৰ কথাহে। AIUDFে মঞ্চৰ পৰাই উল্লেখ কৰে যে সংখ্যালঘু জনগোষ্ঠীৰ বিৰুদ্ধে নিৰ্বাচিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু চৰকাৰে স্থল বাস্তৱতা পৰীক্ষা কৰা উচিত। প্ৰশ্নৰ সন্মুখীন হ'ল কংগ্ৰেছ দল। জনসাধাৰণে প্ৰশ্ন কৰে, কংগ্ৰেছ আৰু বিজেপি ক্ষমতা থকা সময়ত জলেশ্বৰ উন্নয়নৰ বাবে কি সুনিৰ্দিষ্ট কাম কৰা হৈছিল। ইয়াৰ অৰ্থ আছিল যে ক্ষোভ কেৱল বৰ্তমানৰ চৰকাৰখনৰ প্ৰতিহে নিৰ্দেশিত হোৱা নাছিল, কিন্তু পুৰণি ৰাজনৈতিক পৰিৱেশতো। বিতৰ্ক উত্তপ্ত হৈ পৰিল, মাতবৰ জোৰেৰে, কিন্তু বাৰ্তাটো স্পষ্ট আছিল। কংগ্ৰেছে যুৱ নেতাসকলে বিজেপিলৈ বহুতো ধৰণৰ প্ৰশ্ন কৰে, বিশেষকৈ সংখ্যালঘু নিৰাপত্তাৰ ওপৰত, মুছলমান সম্প্ৰদায়ৰ এৰিয়াত উচ্ছেদ অভিযানৰ ওপৰত। জলেশ্বৰৰ জনসাধাৰণে কয়, জলেশ্বৰৰ জনসাধাৰণ এতিয়া নিমাত নহয়। DY365 বিতৰ্কই সেই কথা দেখুৱাইছে, গণতন্ত্ৰৰ আটাইতকৈ শক্তিশালী কণ্ঠস্বৰ এতিয়াও জনসাধাৰণ হৈ আছে আৰু প্ৰতিটো দলকে প্ৰশ্ন কৰা হৈছে।